মৰ্নিং স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু যিহেতু আজি আমি এফালে যাবলৈ ওলাই আহিছোঁ আৰু গৈ আছোঁ মানে ৰাতিপুৱা 5টা বজাতে ওলাই আহিলোঁ। তো 5টা বজাত ওলাই অহাৰ কাৰণে মানে ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। আহি এতিয়া আমি বৰ্তমান আহি পাই গ'লোঁ দেৰগাঁৱত আহি এতিয়া মানে ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ। সেইকাৰণে চাহ তাহ অকণ খাই ল'লোঁ। খাই লৈ কিনে এতিয়া আমি অলপ ৰৈ লৈছোঁ, যাম আৰু যিহেতু বেছিকণ দূৰ নাই, অলপ দূৰ আছে পামেগৈ। তো ক'লৈ গৈছোঁ এতিয়া নকওঁ। তো ভিডিঅ'টো তোমালোকে শেষলৈকে চাই দিবা, তেতিয়া ক'লৈ গৈছোঁ গম পাবা। তো মানে গাইজ মই বহুত দিন ভিডিঅ' দিব পৰা নাই, 13-14 দিন মানে হ'ল মই ভিডিঅ' বনোৱা নাই। তো আজি ভিডিঅ'টো বনাইছোঁ আৰু আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিবা। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু মোৰ ফালৰ পৰা সকলোলৈ হেপী দুৰ্গা পূজা। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। চ' গাইজ ভিডিঅ'টো শেষলৈকে চাবা, অলপো স্কিপ নকৰিবা। আৰু যিসকলে মোৰ চেনেলটো চাই আছা তেওঁসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। নতুনকৈ যিসকলে চেনেলত ভিডিঅ' চাইছে তো তেওঁসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবা। গৈ দেখিছা আমি এইখিনিতে কেণ্টিন এখন আছে, ইয়াতে খাই বৈ লৈছোঁ। এতিয়া গা পাইছোঁ গাইজ, আজিৰ পৰা একদম ৰেগুলাৰ ভিডিঅ' পাই থাকিবা, অলপ মিছ নকৰিবা। আজিৰ পৰা সদায় একদম তোমালোকৰ মাজত আছোঁ, সদায় ভিডিঅ' পাই থাকিবা আৰু নে কি কোৱা বাৰু, সদায় ভিডিঅ' পাবা। তো পূজা বুলি আৰু অলপ ফুৰা চুৰা হ'ব। আজি প্ৰথম দিনটো দেওবাৰ, গতিকে আজি অলপ ফুৰাও হৈছে, পূজা চোৱা হ'ব। গৈ সোমামগৈ টাউনে টাউনে ক'ত ঘূৰিম আৰু নাজানো আৰু কিন্তু দেই। ত' তোমালোকে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু কমেণ্ট এটা কৰিবা যে তোমালোকে ক'ৰ পৰা ভিডিঅ' চাই আছা। তেতিয়া মই গম পাম তোমালোকে ক'ৰ পৰা ভিডিঅ' চোৱা, হয়নে নাই, কি ক'ব হয়নে নহ'ব। তো চাই থাকিবা নে কি কোৱা। তো আমি এতিয়া যাওঁ আৰু ব'লা, গৈ থাকোঁ একেচাৰে, গৈ পিনি ক'ত লগ পাম আৰু দিয়া। তো শেষলৈকে চাই দিবা। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय। तो गाइस अभी हम लोग घर से आ गए। घर से 4 बजे निकला था, लेकिन अब हमारे असम के गोलाघाट बाईपास दलंग पहुंचने वाला ही। तो रास्ते में देखो इतना सारा कोहली, बाप रे बाप, इतना सारा कोहली, बहुत सारा कोहली भाई, कुछ भी दिखाई नहीं दे रहा है। ऐसे हम लोग जा रहे हैं तो थोड़ा दिखाई दे रहा है। अभी हम पहुंचने वाला है बाईपास दलंग। ये देखो हम लोग असम की गोलाघाट डिस्ट्रिक्ट है, हमारा बाईपास दलंग पहुंच गया। सो गाइस आप लोग वीडियो लास्ट तक देखिए, तो लास्ट तक बने रहिए। सो गाइस वीडियो बहुत धमाका होने वाला है, सब लोग वीडियो लास्ट तक देखिए। और जिन लोगों ने मेरे चैनल पर नए हो तो चैनल को नए वीडियो देख रहे हो तो चैनल को सब्सक्राइब कर लीजिए, क्योंकि मेरा चैनल 1 के सब्सक्राइबर होने ही वाला है। बस आप लोग के आशीर्वाद है, तो 1 के सब्सक्राइबर कर दीजिए भाई लोग, सपोर्ट कीजिए आप लोग। तो गाइस हम लोग जोरहाट की काजीरंगा यूनिवर्सिटी पहुंचे गए। तो जोरहाट काजीरंगा यूनिवर्सिटी के पास तो जोरहाट की जो वीरंगना कलाक्षेत्र है, तो हम लोग अभी कलाक्षेत्र पहुंचने ही वाला है। सामने ही कलाक्षेत्र है, बहुत अच्छा है कलाक्षेत्र पार्क ही, बहुत अच्छा है कि जोरहाट की सब लोग आता है। तो कौन लोग पार्क आता है तो एक कमेंट कर दीजिए। तो आप लोग देख रहे हैं कि ये है जोरहाट की वीरंगना कलाक्षेत्र, यही है कलाक्षेत्र वीरंगना। कितना अच्छा है ये असम की कलाक्षेत्र, ये बहुत ही अच्छा है। तो हम लोग अभी निमाती पहुंचने वाला है, तो सब लोग वीडियो देखे रहिए। तो सब लोग एक कमेंट कर देना भाई, कहाँ से तो आप लोग वीडियो देख रहे हैं कि सब लोग एक कमेंट कर दीजिए, तो हमको पता चलेगा ना आप लोग किधर से वीडियो देख रहे हैं। तो सीधा गलो एकदम निमाती घाट पाई गलोहि। যিহেতু এতিয়া আৰু বেছিকণ নাই, মাজুলী যামেই। মাজুলী মানে এইকাৰণে যোৱা হৈছে যে আমাৰ ঘৰৰ ওচৰৰ দাদাজনৰ ল'ৰা এটা মানে মাজুলীত থাকে। তো দাদাজনৰ ঘৰ মাজুলী, আমাৰ ইয়াত আছে গোলাঘাটত আছে। তো মাজুলীৰ পৰা দাদাৰ ল'ৰাটো আহি আছে, তো মাজুলী সেইকাৰণে আমি তাক ল'ৰাটো আনিবলৈ গৈ আছোঁ। আৰু এতিয়া দাদা কুলখালীজনৰ ঘৰত সোমাইছোঁ, কিবা এটা খাই ল'ম আৰু ওলামগৈ। তো ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহিছোঁ, বহুত ভোকত আছিলোঁ, সেইকাৰণে কিবা কিবি এটা খাই ল'লোঁ। দেৰগাঁৱত ৰখিলোঁ, খাই লোৱা হ'ল। তো এতিয়া আমি নিমাতী ঘাটত আছোঁহি। তো ইয়াৰ পৰা যাবলৈ ওলাম আৰু বেছিকণ নাই। তো নিমাতী ঘাটৰ এটা ভিউ চাই লোৱা তোমালোকে। তো গাইছ আজিৰ পৰা যিহেতু ৰেগুলাৰ ভিডিঅ' পাবা, তো মই বহুত দিন হ'ল কাৰণে 10-13 দিন মানে হ'ল ভিডিঅ' বনোৱা নাছিলোঁ, বনাব পৰা নাই, কিবা এটা প্ৰব্লেম হৈছিলে। তো আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাবা। তো তোমালোকে ছাপোৰ্ট কৰি যোৱা এনেদৰে। তো 1 কে ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে, সকলোৱে 1 কে ছাবস্ক্ৰাইব সোনকালে কৰি দিয়া, যাতে মটিভেট মই আগলৈ ভিডিঅ' বনাই যাবলৈ। তো চাই থকা ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰিবা হা। তো চাই থাকিবা, মই তোমালোক ভিউ দেখাইছোঁ। মই আহি পাই গ'লোঁ নিমাতী, মানে গোটেই মানে মাছটো হৈছে দেখিছা নে, নদী এখন নাও, এখন নাও ভৰি লাগিনে উঠিবলৈ যাবলৈ। এখন হৈছে বিল। কি সুন্দৰ এটা পৰিৱেশ।
তো গাইছ আমি যিহেতু ঘৰৰ পৰা 4টা বজাতে ওলাইছিলোঁ আৰু একো নোখোৱাকৈ আহিলোঁ তো আহি পিনে দেৰগাঁৱত কিবা চাহ অকণ খাই ল'লোঁ কিন্তু চাহ খাইতো পেট নভৰে ন সেইকাৰণে আমি এতিয়া দাদাজনৰ খোলকালিকা ঘৰত সোমালোঁ খোলকালিকা ঘৰত কিবা এটা খাই মেলি কৰি ওলাই আহি পালোঁ এয়া আমি দেখি আছোঁ আমি নিমাতী পাই গ'লোঁ সেই নিমাতী কি দৃশ্য চোৱা ओ भाई निमाती उस पार के है माजुली इस पार के है निमाती तो हम लोग अभी उधर नहीं जाने वाला है भैया की भाभी का घर है माजुली तो भैया की बेटा माजुली पर रहता है ना तो माजुली में वो कि भैया की खुलखाली वो भैया की बेटा को अब इधर निमाती घाट इस पार ले आएगा तो हम लोग अभी उधर जाने वाला नहीं है क्योंकि वो तो ये पार लाई आएगा ना निमाती লৈ আহিব তো আমি নিমাতি পাই তাক লৈ আহিব লাগিব ইপাৰ যাবলৈ নহ'ল ভালেই হ'ল মোক ফেৰীত উঠিবলৈ অকণ ভয়ো লাগে বাদে আৰু তো আমি সেইকাৰণে তাক ইয়াৰ পৰা লৈ পিনি এতিয়া যামগৈ ঘৰলৈ তো ঘৰলৈ যাওঁতে য'ত য'ত পূজা একদম গোটেই ৰাস্তাত পূজা মণ্ডপ ক'ব লাগিব দেই গোটেই ৰাস্তাই পূজা মণ্ডপ মানে আমাৰ ডিষ্ট্ৰিক্ট গোলাঘাটৰ পৰা অহা পাই গোটেই যিমান দূৰলৈকে আহিছোঁ আমি চব পূজা মণ্ডপ তো আমি যাওঁতে ঘৰলৈ যাওঁতে তো আমি পূজা চাই যাম তো পূজা চাই যাম লগতে তোমালোককো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু বহুত ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকা নে কি কোৱা ৰাইজ তো গাইছ আমি আহি গৈ তো গাইছ আমি মানে মাজুলী যাম বুলিছিলোঁ কিন্তু মাজুলী যোৱা নহ'ল মাজুলীৰ পৰা ঘূৰি আহিলোঁ মানে যোনটো ল'ৰাটোক আনিবলৈ গৈছিলোঁ ল'ৰাটো মানে মাজুলীৰ পৰা গুচি আহিলে তো তাক আমি নিমাতী ঘাটৰ পৰা লৈ আহিলোঁ তো নিমাতী ঘাটৰ পৰা আহি গৈ এতিয়া আমি দেৰগাঁও পাব অৱস্থাত যোৰহাটতে আছোঁ এতিয়া বৰ্তমান এই দাদাজনী কিবা এটা খাবলৈ লৈ লৈছে তো খাই বৈ গৈ চব পূজা চূজা চাই কৰি যাম আৰু তোমালোকক যিমান পাৰোঁ দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা নে কি কোৱা তো চাই থাকিবা আৰু মানে এটা গন ছুটি গৈছে কঁকাল চকাল বিষ উঠি গৈছে ইমান দূৰ আহি গৈছে দেখিছানে বাৰু এইফালে चारों तरफ गाड़ी तो गाइस हम लोग अभी निमाती से आ गया और हम लोग अभी घर जाने वाला है आप लोगों को वीडियो अच्छा लगे तो वीडियो को लाइक और एक कमेंट सब्सक्राइब कर लीजिए तो गाइस आप लोग को नेक्स्ट वीडियो में मिलते हैं तो अब तक बाय बाय